বিধায়ক ৰূপক শৰ্মা, দীপ্লু ৰঞ্জন শৰ্মা, শশীকান্ত দাস, সুৰেশ বৰা আমি সকলোৱে আজি এই বাৰগঞা মন্দিৰলৈ আহি ইয়াত উজ্বলি থকা অক্ষয় বন্তি গছি সেৱা কৰিলোঁ, পবিত্ৰ ভাগৱতক প্ৰণাম জনালোঁ আৰু স্থানীয় ৰাইজৰ লগত কথা বতৰা হোৱাৰ সৌভাগ্য হ'ল আৰু শিশুসকলে পৰিৱেশন কৰা সুন্দৰ খোল বাদনো প্ৰত্যক্ষ কৰিলোঁ। যোৱা কিছুমাহ আগতে এই মন্দিৰলৈ আহিছিলোঁ। মন্দিৰটোৰ অৱস্থা খুবেই বেয়া হৈ আছিলে। ঐতিহ্যমণ্ডিত এটা অনুষ্ঠান আছিলে। চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য আগবঢ়োৱা হৈছিলে। সুন্দৰভাৱে এই অনুষ্ঠানটো নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতেও এই অনুষ্ঠানটোত যাতে অসমৰ সংস্কৃতিক আৰু অধিক উজ্বলাই তোলাৰ কাম এই মন্দিৰৰ পৰাই হ'ব পাৰে, তাৰ বাবে আৰু অধিক সহায় কৰাৰো মই প্ৰতিশ্ৰুতি দিছোঁ। ছাৰ, হাতী বন্ধু দুগৰাকী সদস্য ঠিক আছে, মই বাজেটতো এবাৰ কৈছোঁ, তোমালোকৰ লগো পাম বাৰু। তেওঁলোকে কমলা পাহাৰ সেউজ কৰি পেলালে। মন্দিৰলৈ কিমান টকা অনুদান আগবঢ়াইছিলে এবাৰ কৈ দিব। মন্দিৰলৈ এইটো ৰূপকে ক'ব, পইচা মই ক'লে বেয়া কথা, মই তাতে কৈয়ে আহিছোঁ।